উদযাপন সমিতি সদস্যসকলক অনুৰোধ জনাইছোঁ। মঞ্চত আজি সাংস্কৃতিক সন্মিলনৰ উদ্যোগত এনামুল আহমেদ ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ উদযাপন সমিতিৰ সভাপতি জনাৰ্দন হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ। উদ্বোধক দেব আজিৰ অনুষ্ঠানে উদ্বোধন কৰিব সম্বৰ্ধনা ভাষণৰ পত্ৰখিনি পাঠ কৰিব প্ৰকৃতি বঢ়িয়া সেই হওক বিশাল আহক হৰ্ষ শুভ হওক নৱবৰ্ষ বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা গান আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিম। আমার বাপকে আমার বড় আমাৰ ইয়াত যিসকল ৰাইজ উপস্থিত আছে তেওঁলোকে আমাৰ মৰমৰ সাধাৰণ অনুষ্ঠানটি সকলোৱে শান্তি সম্প্ৰীতিৰে আনন্দৰে উপভোগ কৰাৰ কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে তাৰ প্ৰতি আবেদন অনুৰোধ থাকিল। এটা বিহু গান ডেকা লগা সাজু আছে নাই এতিয়া সাংবাদিক লগা নাই না জোৰ পৰা উঠি লাগে উঠি দিলে ভাল লাগিব ছোৱালীবিলাকৰ মাফ হৈ গৈছে শুনিছোঁ আমাৰ গাঁওখনৰ কথা কৈছোঁ এটা গ্ৰুপ আছে মৰম লগা
ভাই ভনীসকলে যদি নাচি থাকে অকণমান আৰু ভাল লাগিব তেতিয়া হয় নে হাতত টেঙা লাগিব একেলগে আকৌ এবাৰ এই মৰম লগাই ঠিক আছে মই গীতটো গাম কিন্তু তাৰ আগতে ক'লো এটা ৰেফ্ৰেক লৈ গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম এই গীতটো গাইছোঁ তাৰপিছত আপোনালোকে অৰ্ডাৰৰ গীতবিলাক গাই দিম দহৰ বাবে ভাৰতৰে পূৰ্ব দিশত অসমৰ খিলঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকৰ মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় আই অসম জয় আই অসম ধন্যবাদ দহৰ বাবে